হেল্ল' ফ্ৰেণ্ড, এইটো আমাৰ মা দেউতাৰ ঘৰ। এইখন তামোলৰ বাগান, আমাৰ মাহাৰ বাৰীখন আপোনালোকক দেখাই আছোঁ, চাই থাকক। আৰু সেই পথাৰলৈকে আছে এখন বাৰী, তামোল গছ, কলগছ, পাণৰ বাগান, জালুকৰ গছ, এইবোৰ জালুকৰ গছ, এয়া পাণ গছ, গছে গছে পাণ আছে, তামোলৰ গছে গছে পাণ আছে, জালুকৰ গছ আছে, নেমু গছ, নেমু ডাঙৰ ডাঙৰ লাগে হয়। এইটো সৰু হৈ আছে, ডাঙৰ হ'লে বহুত ডাঙৰ হয়, বুঢ়া হ'লে। এইটো আমাৰ এটা পুখুৰী আছে, অলপমান মাছো আছে। কঁঠালৰ গছ, মধুৰিআমৰ গছ, সেয়া নেমুৰ গছ, নেমু লাগি আছে, কুঁৱলা হৈ আছে, ডাঙৰ হোৱা নাই। আৰু পিছে এইফালে এখন আছে বহুত বাৰী পথাৰ। আমাৰ দেউতাই ইয়াতে পাইপ লগাই কিনে পানী দিছিল বাৰীখনত, ঘৰৰ পৰা পাইপ লগাই, মটৰৰ পাইপ লগাই পানী দিছিল। তামোলৰ পুলি নতুনকৈ লগাইছে, তামোলৰ পুলি। আৰু এইখন কলগছ থকা বাৰীখন আমাৰ খুৰাহাৰ বাৰী, কলগছ আছে, তামোলৰ পুলি আছে, নতুনকৈ লগাইছে। আৰু ইয়াতে মাজে মাজে পিঁয়াজৰ পুলি ৰুইছিল, পিঁয়াজবোৰ উঠাল, ডাঙৰ ডাঙৰ বিলাহী গছো আছিল। মানে এটা বিলাহী লাগি আছে, গছ নাই। তামোলৰ পুলিবিলাক মানে পানী দিছে, নতুনকৈ ৰুইছে তামোলৰ পুলি। আমাৰ খুৰাহাৰ কলগছৰ বাগান লগাইছে, এতিয়া কল ফুল লাগি আছে, কল আৰু তামোলৰ পুলি। আৰু ইফালে আমাৰ এইখিনিতে আছে আলু গছ, এয়া আমি শিমলু আলু বুলি কওঁ, মিঠালু নহয়, শিমলু আলু বুলি কওঁ। এইজোপা আলু গছ ৰুই দিছে কানে কানে। ইয়াতে মাজে মাজে বেঙেনা পুলিও আছে, মানে আছিল বহুত শাক আঞ্জাৰ গছ, শুকাই গ'ল। আৰু এইবিলাক উঠাল, ৰঙালাও গছো আছিল বোলে, এইবোৰ চাফা কৰি আৰু এতিয়া আৰু নতুনকৈ ৰুব। আমাৰ পুখুৰীৰ পাৰত এজোপা খেজুৰো আছে, ধুনীয়া থোকাকেইটা লাগি আছে, বঢ়িয়া লাগিছে। আপোনালোকে চাব আমাৰ বাৰীখন, মাহাৰ বাৰীখন। ভাল লাগিছে নে বেয়া লাগিছে কমেণ্ট কৰিব। এই আমাৰ খেজুৰৰ থোকা গ'লে লাগি আছে, খেজুৰ পকা নাই, কেঁচা হৈ আছে। কুঁৱলা হৈ আছে, খেজুৰকেইটা দেখা নাপায় তেনেকৈ ৰ'দত। ধুনীয়া হৈ লাগি আছে খেজুৰ থোকা। বাই বাই।